পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে মই একদম ভালে আছোঁ আৰু সেইকাৰণে আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা মজাৰ ভিডিঅ' আপোনালোকে চাই খুব ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব যদি মোৰ চেনেলত নতুন হয় আপোনালোক তেনে প্লিজ ছাবস্ক্ৰাইব কৰি লওক চেনেলটো তেতিয়াহে এনেকুৱা ধৰণৰ মজা মজা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব আৰু তাৰ কাৰণে নটিফিকেশ্যনটো পাবৰ কাৰণে কাষত থকা বেল আইকনটো দবাই দিব তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বোৰৰ ফাৰ্ষ্ট ভিউৱাৰ হ'ব পাৰিব আৰু আনন্দ কৰিব পাৰিব আৰু লগতে যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব কাৰণ সেইটো একেবাৰে ফ্ৰী অলপলৈকে এণ্টাৰটেইন হ'ব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিবোৰকো এণ্টাৰটেইন কৰক সেইকাৰণে ভিডিঅ'বোৰ সকলোৰে লগত শ্বেয়াৰ কৰিব আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ উইয়াৰ্ড ফুড চেলেঞ্জটোৰ কাৰণে মোক মোৰ লগৰবোৰে দিলে কিছুমান উইয়াৰ্ড কম্বিনেশ্যন এনেকৈ চিটছ বনাই লৈছোঁ আৰু ইয়াৰ পৰা মই ৰেণ্ডমলি উঠাম আৰু এটা এটাকৈ কম্বিনেশ্যন ট্ৰাই কৰিম তো এইখিনি আমি প্ৰথমতে চানা ভাজা বনাই দিম পাতৰ লগত কেচাপ খাব লাগিব এতিয়া মই ৰাতিপুৱাই খালী পেটত কেচাপ আৰু নিমপাত next combination ole curd with tea sa ronga sa anislo gakir sa hoy gol অলৰেডি আমি দুটা কম্বিনেশ্যন ট্ৰাই কৰিলোঁ আৰু দুটাই একদম হিলেৰিয়াছ আছিলে সেইকাৰণে এতিয়া কাৰ্যকলাপ ইয়াতে স্থগিত কৰোঁ আকৌ লগ পাইছোঁ আপোনালোকক লাঞ্চত কম্বিনেশ্যন ট্ৰাই কৰাৰ পিছত মই পুনৰবাৰ আহি গ'লোঁ আপোনালোকৰ সন্মুখলৈ কাৰণ এতিয়া বহুত ভোক লাগিছে আৰু এতিয়া প্ৰায় 12টা বাজিছে কাৰণ এতিয়াতো একো নোখোৱাকৈ থাকিব নোৱাৰি কাৰণ মই ৰাতিপুৱা যিটো বস্তু খাইছিলোঁ আপোনালোকে দেখিলে তো এতিয়া মই চিট উঠাই লৈছোঁ আৰু চিটটোত পাইছোঁ মেগী উইথ চকলেট চিৰাপ দুইটাৰ জেগাত খুব ভাল লাগে মেগী চকলেট চিৰাপ অৱশ্যে দুইটাই টেষ্টি বাট কম্বিনেশ্যন কেনেকুৱা হ'ব ভাবিব নোৱাৰা কম্বিনেশ্যন চ' এইটো ট্ৰাই কৰিব লাগিব আজি আৰু মই জল্দিছে গৈ পেলাই মেগীটো বইল কৰি লৈ আহোঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কম্বিনেশ্যনটো কেনেকুৱা হয় মই আহি গ'লোঁ মেগী আৰু চকলেট চিৰাপ দুইটাই ফাৰ্ষ্ট ট্ৰাই मीठा टेस्ट का है मैगी टेस्ट का है मैं तो कंप्लीट कर अपना ने वीडियो डालले साथ में ना एक दिन में खाई खाई के बहुत टेंशन से आगले बहुत केरा सो এইখিনি খোৱাৰ পিছত মুখৰ টেষ্টটো হৈ গৈছে একদম কিবা চ' ভাবিলোঁ অকণমান মুখৰ টেষ্টটো চেঞ্জ কৰা যাওক আৰু নেক্সট চিপটো উঠাই লৈছোঁ আৰু চাওঁ ইয়াত কি আছে কম্বিনেশ্যনটোত এটা বস্তু অফক'ৰ্ছ চবৰে ফেভৰেট মোৰো ফেভৰেট উইচ ইজ ডেইৰী মিল্ক কিন্তু কম্বিনেশ্যনটো যোনটো আছে তাৰ লগত চিলি চচৰ লগত ডেইৰী মিল্ক আৰু এইটো দিছিলে মোক দৃষ্টিয়ে চ' দৃষ্টি চকলেটটো ৱেষ্ট কৰি দিলা তুমি ইমান ধুনীয়া টেষ্ট মোৰ ডুবাবই মন যোৱা নাই মতলব এইবিলাক টেষ্টৰ ন কোনো বিৱৰণ নাই মানে এনেকুৱা টেষ্ট লাগিছে মানে বুজাব নোৱাৰি এইবিলাক টেষ্ট বাট গিৰিব আহিব একো নাই বাই বাট যি কি নহওক মেগীৰ টেষ্টটো গৈছে মানে এইটোও বেয়া এইটো টেষ্টটো বেয়া কিন্তু এটলিষ্ট আগৰ টেষ্টটো মুখৰ পৰা গ'ল আৰু এটা কম্বিনেশ্যন ট্ৰাই কৰিলোঁ
আৰু এতিয়া পেট ফুল এতিয়া আকৌ একো ট্ৰাই নকৰোঁ আকৌ আপোনালোকক লগ পাই আছোঁ ইভিনিং তেতিয়া কৰিম আৰু একেবাৰে আৰু ডিনাৰ ইভিনিং 6টা বাজি গ'ল আৰু চাহ খোৱা সময় হৈছে কিবা এটা খাব মন গৈছে কাৰণ দিনটো আজি মই চেলেঞ্জ কম আৰু লঘোণ বেছি হৈ গৈছে এইটো উঠাই লৈছোঁ আৰু আগতকেতো অলপ ভালেই আহিছে কম্বিনেশ্যনটো বাট কেতিয়াও ট্ৰাই কৰি পোৱা নাই এইটো কম্বিনেশ্যনো আইচক্ৰীম উইথ চিপছ চ' লেটছ ট্ৰাই আৰু এপেকেট চিপছ মানে এপেকেটা আছে আনিছিলে ঘৰত এইটোৱে আছে আৰু আইচক্ৰীম লৈ লৈছোঁ মই চিপছ লৈ লৈছোঁ ইমান বেয়া লগা নাই ভালে লাগিছে আউট অফ 10 যদি ৰেটিং দিব হয় 7 দিব পাৰি বেয়া লগা নাই ভালেই লাগিছে কাৰণ মই দিনটো একো ভালকৈ খাব পোৱা নহয় এতিয়া মানে এইটো পাই এনেকুৱা লাগিছে বহুত টেষ্টি এইখিনি মই কমপ্লিট কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ একেবাৰে ডিনাৰ টাইম আৰু লাষ্ট দুটা চিপছে বাকী আছে এটা মই উঠাই ল'লোঁ এইটোত চাই লওঁ কি আছে অ'কে চুইট উইথ লাইম জুচ এইটো এটা আছে আৰু একেলগে এইটো খুলি দিছোঁ হাজমোলা উইথ ৰাইচ মানুহে ভাত খোৱাৰ পিছত খাই মই এতিয়া ভাতৰ লগত হাজমোলা খাব লাগিব চ' মই ভাবিছোঁ হাজমোলাটো ৰাইচ যোনটো আছে সেইটো মই ফাৰ্ষ্ট কৰিম আৰু চুইট উইথ লাইম জুচটো এইটো খাই উঠাৰ পিছত কৰিম ত' মই জল্দিছে প্লেট ৰেডি কৰি আনো আৰু আপোনালোকক দেখুৱাই আছোঁ নিমখ আৰু যোনটো টেঙি ফ্লেভাৰ ভাতৰ লগত এনেকুৱা লাগিছে যেন নেমু চেপি পেলাই নিমখেদি খাই আছোঁ ত' এইটো এই কম্বিনেশ্যনটো বেয়া লগা নাই ভাত খাব পালোঁ হাজমোলাৰ লগতে হওক কিন্তু তথাপিও খাই পেলাই অকণমান পেটটো হৈছে অকণমান ভাল লাগিছে আৰু দেখিছে মই এইখিনি গোটেইখিনি খাই দিলোঁ চ' এতিয়া লাষ্টত বাকী আছে গোলাপ জামুন লাইম জুচ এইটো লাষ্ট আহক এইটো কম্বিনেশ্যনো অকণমান ভাল লাগি যাওক কিবা টেঙা মিঠাই খোৱা নিচিনা লাগিছে এটলিষ্ট দিনৰ বাকীবোৰ কম্বিনেশ্যনতকৈ লাষ্ট ৰাতি মই ডিফাৰেণ্ট ফুড চেলেঞ্জবোৰ আপোনালোকে চাব বিচাৰে কমেণ্ট কৰি জনাব কমেণ্ট ছেকশ্যনত মই নিশ্চয় আগন্তুক ভিডিঅ'বোৰত তেনেকুৱা ধৰণৰ ডিফাৰেণ্ট ফুড চেলেঞ্জবোৰ ট্ৰাই কৰিম আৰু আপোনালোকক আগলৈ লৈ আহিছোঁ পুনৰবাৰ লগ পাম এটা নতুন এক্সাইটিং ভিডিঅ'ৰ সৈতে